গুড মৰ্ণিং। সকলোলৈকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মেজিৰ জুয়ে সকলোৰে জীৱনৰ পৰা দুখ কষ্ট অপায় অমংগল সকলোখিনি নাশ কৰি নিয়ক। প্ৰতি বছৰে আমাৰ পদূলি মুখতে আমাৰ চুকৰসকলে মিলি এনেদৰে মেজি জ্বলোৱা হয় আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইফালে আমাৰ মেজি জ্বলি গ'ল আৰু আনফালে মেজিৰ ওচৰত খাবৰ কাৰণে মাহ প্ৰসাদৰ যোগাৰ কৰা হৈছে। সকলোৱে নিজৰ নিজৰ কামত লাগি গৈছে। মাঘৰ বিহুৰ দিনা মেজিৰ ওচৰতে সকলোখিনি মানুহ একেলগ হয় আৰু সকলো মানুহকে এই বিহুটোৱে একগোট কৰি ৰাখে। তাৰপাছত আহিলোঁ নামঘৰত চাকি দিবৰ কাৰণে। আমাৰ গাঁৱৰ প্ৰায় 500 ঘৰ মানুহৰ এয়া হৈছে এক বিশ্বাস, আমাৰ গাঁৱৰ বৰনামঘৰ। প্ৰতিবাৰে মাঘৰ বিহুৰ দিনা বা বহাগৰ বিহুৰ দিনা এনেদৰে চাকি দিবলৈ আমি সদায় আহোঁ। আৰু এয়া হৈছে আমাৰ নামঘৰৰ মেজি। নামঘৰত চাকি দি এয়া বাঢ়ি আমি আহিলোঁ সমাৰোহৰ পেণ্ডেল চাবৰ কাৰণে, যিহেতু কাইলৈৰ পৰা আমাৰ গাঁৱত সদৌ অসম শিশু ভাওনা সমাৰোহ আৰম্ভ হ'ব। ৰাতিপুৱা সময়ত ইমানেই কুঁৱলী আৰু এতিয়া ইমানেই বেছি ৰ'দ দিছে যে ৰ'দত চকু মেলিবই পৰা নাই। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ আৰু এইটো ভিডিঅ' আকৌ মই কণ্টিনিউ কৰিম কাইলৈ দিনটোৰ পৰা। এয়া হৈছে নেক্সট দিনা মানে 16 জানুৱাৰী। নমস্কাৰ সকলোকে, মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 16 জানুৱাৰী আৰু আজিৰ পৰা আমাৰ গাঁৱত মানে সদৌ অসম শিশু ভাওনা সমাৰোহ আৰম্ভণি হ'ব আৰু আমি এতিয়া সকলো শোভাযাত্ৰাত যাবৰ কাৰণে ওলাই আহিছোঁ। শোভাযাত্ৰাৰ পৰা আহি বাহিৰে আমি সমাৰোহৰ জেগাত সোমালোঁ। আজিৰ পৰা মানে 16 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে ইয়াতে ভাওনাসমূহ অনুষ্ঠিত হ'ব। আৰু আজি প্ৰথম দিনত শোভাযাত্ৰা হৈ গ'ল আৰু ৰাতিলৈ আছে প্ৰহ্লাদ চৰিত্ৰ ভাওনা। আকৌ এবাৰ সকলোলৈকে মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনাই আৰু পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।